নমস্কাৰ জ্ঞান একাডেমী আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মানৱজ্যোতি ভূঞা। আজি আমি এৰিয়া ওপৰত আলোচনা কৰিম, যিটো কালি বুলি কওঁ আমি। কালি কেনেকৈ উলিয়াই তাৰ ওপৰত আমি আলোচনা কৰিম, আৰু কাইলৈ আমি পৰিসীমা কেনেকৈ উলিয়াই তাৰ ওপৰত আলোচনা কৰিম। আৰু মই যিখিনি ভিডিঅ' দিয়া হৈছে, যিখিনি মেথছৰ গোটেই প্ৰায়খিনি টপিক মই দিয়া হৈছে মেথছৰ ইউটিউব চেনেলটোত, গতিকে সেইখিনি আপোনালোকে যদি চায় তাতে সেই গোটেই তেনেকুৱা ধৰণৰে অংক আহিব। বুজি পাইছে নহয়? তেনেকুৱা ধৰণৰ অংক আহিছে। মই যিখিনি পুৰণা প্ৰশ্ন কাকত পাই সেইখিনি অনা হৈছে, গতিকে সেইখিনি চাব। সেইখিনি চালে আপোনালোক উপকৃত হ'ব আৰু বেলেগ একো চাব দৰকাৰী নাই। সেইখিনি চালে আপোনালোকে পাছ কৰিব বুলি মই ভাবোঁ। গতিকে আমি কালিৰ বিষয়ে জানিবলৈ হ'লে আমি এটা কাম কৰিব লাগিব। প্ৰথমতে আমি সূত্ৰখিনি মুখস্থ কৰিব লাগিব, মনত ৰাখিব লাগিব। প্ৰথম সূত্ৰ ত্ৰিভুজৰ কালি। ত্ৰিভুজৰ কালিটো কি আছিলে? হাফ ইনটু ভূমি পূৰণ উন্নতি। বুজি পাইছে নহয়? বৃত্তৰ কালি সূত্ৰ 2πr, আয়তৰ কালি সূত্ৰ l ইনটু b, বৰ্গৰ কালি সূত্ৰ a স্কয়াৰ, ৰম্বাসৰ কালি সূত্ৰ হাফ ইনটু d1 ইনটু d2, সামান্তৰিক কালি কি ব্ৰেডথ ইনটু হাইট। হৈ গ'ল। তেনেকৈ ট্ৰেপেজিয়ামৰ কালি সূত্ৰ, চতুৰ্ভুজৰ কালি সূত্ৰ, এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিয়ক। এইখিনি আমাৰ দৰকাৰ হ'ব। এনেকুৱা কোৱেশ্চন কি কৈছে? এখন আয়তাকাৰ বাগিচাৰ দিক 40 মিটাৰ আৰু প্ৰস্থ 30 মিটাৰ হলে কালি নিৰ্ণয় কৰিব লাগে। আয়তৰ কালি সূত্ৰটো কি আছিলে? l ইনটু b, মানে l মানে হল কি d, গতিকে আমি কি কৰিব লাগিব? 40 আৰু 30ক পূৰণ কৰি দিব লাগিব। এইটোৱে ইয়াৰ আনসাৰটো। গতিকে আমি সূত্ৰখিনি মনত ৰাখিব লাগিব। গতিকে 40 আৰু 30ক পূৰণ কৰি লাগিব। 4 দিলে কিমান হ'ব? 12 আৰু উত্তৰখিনি বহি যাব। কিমান হ'ব? 1200 মিটাৰ। 1200 মিটাৰ হ'ব ইয়াৰ কালি। বুজি পাইছে নহয়? 1200 মিটাৰ হৈ যাব ইয়াৰ কালি। কিমান সহজে ওলাই যাব দিছেনে? বহুত সহজ। 2 নম্বৰ কোৱেশ্চন মন কৰক। এটা চকাৰ ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ দিয়া আছে। চকাটোৰ কালি নিৰ্ণয় কৰিব লাগে। এতিয়া আমি বৃত্তৰ কালিটো কি আছিলে? পাই r স্কয়াৰ। গতিকে আমি সূত্ৰটো এপ্লাই কৰিম। পাই r স্কয়াৰ, এইটো সূত্ৰ। আৰু পাই মান আমি জানিব লাগিব। পাই মান কি? পাই মানে কিমান? 22/7। আৰু পাই দশমিকত কি লিখিব পাৰি? 3.14। এইবিলাক কিন্তু আহে। পাই মানটো দশমিকত কি হয় এইটো আহে, অপচন থাকে, আহে। ঠিক তেনেকৈ √2 মানটো আহে। √2 মানে কিমান? 1.41। বুজি পাইছানে? √3 মান আহিব, √4 মান আহিব। √4 মানে 42 হ'ব। √5, √6 এনেকৈ আমি 10 লৈকে জানিব লাগিব। তেনেকুৱা ধৰণৰ আমাৰ কোৱেশ্চন আহে। গতিকে ইয়াত কিমান হ'ব? পাই মানে কিমান হ'ব? পাই মানে কিমান হ'ব? 22/7 ইনটু r মানে কিমান হ'ব? r মানে কিমান হ'ব? 21 সেন্টিমিটাৰ। 21 স্কয়াৰ হ'ব। হৈ গ'ল। ইকুৱেল টু কিমান হ'ব? 22/7 ইনটু 21 ইনটু 21। স্কয়াৰ কৰাৰ কাৰণে আমি 21 লিখিছো। 7 ৰে 21ক 3 বাৰ যাব। গতিকে ওপৰত কি হ'ব? 22 ইনটু 21 পূৰণ 3, হয়নে? আৰু কি হ'ব? এইটো সেন্টিমিটাৰ স্কয়াৰ হ'ব। এইটো সেন্টিমিটাৰ স্কয়াৰ হ'ব কালিৰ ক্ষেত্ৰত। গতিকে কিমান হ'ব? 21ক 3 ৰে কিমান যাব? 3 × 3, 3 × 6, 63। 63 লগত 22 পূৰণ কৰিম। 3 × 6, 6 × 12। 3 × 6, 6 × 12। 6, 6 × 8, 2 × 3, 1। কিমান হ'ব? 1386 সেন্টিমিটাৰ স্কয়াৰ। এইটো হৈ যাব ইয়াৰ এনসাৰ। 3 নম্বৰ কোৱেশ্চন চাব। এটা গাড়ী চকাৰ পৰিসীমা 44 সেন্টিমিটাৰ। ইয়াৰ কালি নিৰ্ণয় কৰিব লাগে। আমাৰ এটা পৰিসীমাৰ কথা আহিব। গতিকে আমি জানিব লাগিব গাড়ী চকাটো কি হ'ব? এটা বৃত্ত হ'ব। গাড়ী চকাটো কি হ'ব? এটা বৃত্ত। গতিকে বৃত্তৰ পৰিসীমা সূত্ৰটো জানিব লাগিব। বৃত্তৰ পৰিসীমা সূত্ৰটো হ'ব 2πr। বৃত্তৰ পৰিসীমা সূত্ৰ হ'ল 2πr। গতিকে গাড়ীৰ পৰিসীমাটো কৈছে এটা গাড়ী চকাৰ পৰিসীমা। এটা গাড়ী চকাৰ পৰিসীমা কিমান? 44 সেন্টিমিটাৰ। গতিকে পৰিসীমা আমাক দিছে 2πr। 2πr কাৰ সমান? 44 সেন্টিমিটাৰৰ সমান। হৈ গ'ল। এতিয়া এই দুইটোৰ লগত মই 44 টো কাটি দিলে কেইবাৰ যাব? 22 বাৰ যাব। হৈ গ'ল। এটা পাই মানে কিমান? 22/7 ইনটু r ইজ ইকুৱেল টু 22। 22/7 টো কি হৈ আছে? 22 ওপৰত আছে, এইটো তলত আছে। সমান চিহ্ন ইফালে লৈ গ'লে কি হ'ব? 7 টো ওপৰত হৈ যাব, 22 টো তলত হৈ যাব।
মানে r ইকুৱেল টু এনেকুৱা হ'ব 22 ইনটু 7/22 এটো উল্টা হৈ যাব গতিকে 22 লগত 22 টো কাট খাই যাব গতিকে r মানে আমি গম পাই গলো 7 r মানে হল ৰেডিয়াস মানে ব্যাসাৰ্ধ এই চেকাটোৰ ব্যাসাৰ্ধ এটি যেটো চকাৰ কথা কৈছিলো এই চকাটোৰ ব্যাসাৰ্ধ বুজি পাইছ না একদম মিলাই দিব পাৰিম ইয়াক কেনে কৰিলে চাম এতিয়া হার আমি কি পাই গলো রেডিয়াস পাই গলো গতিকে আমি বৃত্তৰ কালিৰ সূত্ৰটো কি আছিল পাই r স্কয়াৰ আছিল গতিকে আমি পাই r স্কয়াৰ পঢ়ুৱাই দিম পাই মানে কিমান 22/7 ইনটু r মানে কিমান পালো 7 স্কয়াৰ ইয়াত স্কয়াৰটো আছে যে কবলে স্কয়াৰ দিলো 22/7 ইনটু 7 ইনটু 7 হাত দুটা আছে হেনা 7 ইনটু 7 লিখিলো এই 7 ৰ লগত 7 টো কাট দিলো কিমান থাকিলে 22 ইনটু 7 এটা আমি পূৰণ কৰি দিম 7 দুগুণে 14 4 হাতে গল 1 7 দুগুণে 14 একে 15 154 সেন্টিমিটার স্কয়ার হ'ব 154 সেন্টিমিটার স্কয়ার হৈ যাব ইয়াৰ आंसर মানে সাইনমা মন কৰিব এখন বৰ্গাকাৰ বাগিচাৰ কালি নিৰ্ণয় কৰা যাৰ এফালৰ দিক 30 মিটাৰ মই বিলাক সব বেছি কোৱেশ্চন বিলাক আনি আছো দেই এখিনি কোৱেশ্চন কিন্তু আহিব এখিনি জানিলেহে আমি বাকিখিনি কোৱেশ্চন জানিম গতিকে এই কোৱেশ্চন কিন্তু আমি জানিবলৈ বহুত দৰকাৰ গতিকে বৰ্গ সূত্ৰটো কি আছিল a স্কয়াৰ মানে সাইড স্কয়াৰ সাইডত মই কি কৰিব লাগে স্কয়াৰ কৰিব লাগে সাইডটোক স্কয়াৰ কৰিব লাগে এটা এটা দি থোৱা আছে আমি কি জানো 30 জানো গতিকে 30 টো কি কৰিম মই স্কয়াৰ কৰিম বুজি পাইছ নহয় 30 স্কয়াৰ মানে 30 দুটা পূৰণ কৰি দিম হৈ গল কিমান হ'ব 3 3 গুণ 9 আৰু শূন্যটা বহাই দিম 900 কি হ'ব মিটাৰ আছে গতিকে মিটাৰ স্কয়াৰ এটো হৈ যাব आंसर বুজি পাইছ নে এটো হৈ যাব ইয়াৰ आंसर 5 নম্বৰ কোৱেশ্চন চাওক যদি এখন ত্ৰিভুজাকৃতিৰ বাগিচাৰ ভূমি 20 মিটাৰ উচ্চতা 15 মিটাৰ হয় তেনে ইয়াৰ কালি নিৰ্ণয় কৰিব লাগে এটা ত্ৰিভুজৰ কথা কৈছে এনেকুৱা এখন ত্ৰিভুজ আছে ত্ৰিভুজটো দি আছে এটা ভূমি মানে আমাৰ তলৰ কথা কৈছে এইটো 20 মিটাৰ আৰু উচ্চতা কোনটো কৈছে ইয়াৰ পা এই উচ্চতাৰ কথা কৈছে বা এনেকৈ হলেও হ'ব বা এনেকৈ হলেও হ'ব যিকোটা আমি উচ্চতা ল'ব পাৰিম ইয়াৰ পা ললে এইটো উচ্চতা ল'ব লাগিব এইটো ল'ব লাগিব ভূমি আমি এইটো ল'ব পাৰিম উচ্চতা ল'লে এইটো হৈ গল আমাক কৈছে এইটো আৰু এইটো কিমান বুলি কৈছে এটা 15 আৰু এটা কৈছে 20 ইয়াৰ সূত্ৰটো কি আছিল হাফ ইনটু ভূমি গুণ উন্নতি গতিকে আমি কি কৰিম ভূমি ইনটু উন্নতি হৈ গল 2 ৰে 20 কেবা যাব 10 বা যাব 10 ৰ লগত 15 পূৰণ কৰিলে কিমান হ'ব 150 মিটাৰ এটো হৈ যাব ইয়াৰ आंसर বুজি পাইছ নহয় বহুত সহজ 150 মিটাৰ হৈ যাব ইয়াৰ आंसर